কোনোবাই যদি অভিমান কৰি তোমাৰ লগত কথা নাপাতে, তেতিয়া বুজি ল'বা সেই তোমাক তোমাৰ অনুপস্থিতিত বহুত মিছ কৰে। আৰু কোনোবাই যদি তোমাক নেদেখি কান্দে, তেতিয়া বুজি ল'বা সেই তোমাক বহুত বেছি ভাল পায়। কি দোষ আছিলে মোৰ? কিয় তুমি মোৰ লগত এনেকুৱা কৰিলা? কিহৰ কাৰণেই বা মোৰ এই বেৰংগীন জীৱনত ৰং আনি দিছিলা? কিয়ই বা জীৱনটোক ৰংগালী কৰি আকৌ চকুৰ পানীয়ে দি সেইটো ধুই দিলা? ভালপোৱা মানে কি জাননে? ভালপোৱা মানে হ'ল আৱেগৰ পাগলামি। ভালপোৱা মানে হ'ল অসন্মান দুষ্টামি। ভালপোৱা মানে হ'ল কেৱল মাত্ৰ কল্পনাতে ডুবি থকা। ভালপোৱা মানে হ'ল অন্যৰ মাজত নিজৰ ছবিটোকে দেখা।